হাতী একদম গাঁৱলীয়া মানুহ সেইকাৰণে ভেলাঘৰটো নপৰে একদম নহয় আৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং ভিডিঅ'টো আৰম্ভণি কৰি দিলোঁ আজি হ'ল উৰুকা দিনত আৰু আমি আৰম্ভণি কৰি দিলোঁ আৰু তোমাৰ পাতা থাকাই বাৰু গৰম পানী কৰোৱা তাৰপিছত আমাৰ খৰি কাটি আছে খৰিৰ ব্যৱস্থা কৰি আছে এতিয়া লাহেকৈ ভেলাঘৰটো বনোৱা হ'ব যি কৰোঁ চব দেখাই যাই থাকিম আপোনালোকক ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব আৰু সকলোকে হেপী উৰুকা অল অফ ইউ ভালকৈ খাওক পৰিয়ালৰ লগত খাওক দে বল দে কোনো চিহ্ন নাই আমাৰ চিম্পল মেজি আমাৰ আগৰ দিনত যি মেজি চলি আছে সেই মেজি বনাম চিম্পলভাৱে আমি য'ত আছোঁ যিটোকে একো ব্যৱস্থা নাই এতিয়া বনাব লাগিব বনাব ইমান মেজি ফুটা আৰম্ভণি কৰিছে এতিয়া আৰু গুৱাহাটীত বোলে আজিকালি ৰেডিমেড মেজিও পায় 150-200 টকা আমাৰ আমি কিনি আনাতকে ভোগালী বিহু এতিয়া আৰু যিটো আমি গাঁৱত থকা মানুহ গাঁৱত থাকিলে যিটোকে আৰু আমি ভেলাঘৰ সৰুৰ পৰা পুহি আছোঁ আৰু ইয়াতে আৰু খালি খালি লাগে তাৰপিছত যোৱা বছৰতো আৰু বহুত ডাঙৰ কথা হৈ গ'ল আমি ধুনীয়াকৈ ভেলাঘৰটো বনালোঁ কিন্তু আমাৰ বহুত দুষ্ট চক্ৰই আমাৰ মানে ভেলাঘৰটো ভাঙি থৈ গৈছে এনেকুৱা ধৰণৰ আৰু তাৰপিছত বনোৱাটো দেখাইছিলোঁ আপোনালোকক যদি চাইছে ক'ব আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কণ্টিনিউ চাই থাকিব কি কৰোঁ কি নকৰোঁ আৰু সকলোকে ভোগালী বিহু খানা খাম চিম্পল আৰু সেয়ে আৰু চিম্পলকৈ বনাম আৰু এতিয়া যিটোকে আমি গাঁৱৰ মানুহ হাতী একদম গাঁৱলীয়া মানুহ ন সেইকাৰণে ভেলাঘৰটো নপৰে একদম নহয়েই আৰু আমাৰ এই কেম্পাছৰ ভিতৰতে এতিয়া বনাব লাগিব আৰু উপায় নাই এতিয়া আমি গাঁৱৰ মানুহ ভেলাঘৰ নপৰিলেও নোৱাৰে বিহু বুলি ক'লে আৰু পিঠা দুটা যদি আমি নবনাওঁ সেইটো বেয়া লাগে অলপ উৰুঙা লাগি আছে তথাপিও আৰু খুৰীহঁতে অলপ কিনি আনিলে আমি গোটেইখিনি মিলাই জুলি কৰি আৰু আমি অলপ দিলোঁ খুৰীহঁতেও আনিলে এতিয়া আৰু এই নাৰিকল ৰুকি আছে আৰু পিনে মই পিনে পিঠা বনাম আৰু আমাৰ চব ৰেডি ছেট আপ ৰেডি হৈ গৈছে পিনে ভিনদেউ বহি আছে ভিনদেউ হাই দিয়ক ভিনদেউ হাই এটা দি দিয়ক এখন দিব লাগছিল চব ব্যস্ত হৈ আছে চব ব্যস্ত নাৰিকল কাটিছে আলু পিঁয়াজ কাটিছে ইপিনে নাৰিকল ৰুকি আছে ইপিনে খুৰী পিঠা বনাই আছে ভিনদেউ জুই পুৰি আছে তাৰপিছত আৰু এখেতে আমাৰ ৰাতিৰ মেইন বনাবৰ কাৰণে দালি ভাত মাংস বনাবৰ কাৰণে ৰেডি মাছ চালাড চব্জি অল এভৰিথিঙৰ দায়িত্ব এখেতৰ আছে পানী অলপ আৰু এইপিনে নাৰিকল ভাজিলোঁ আৰু এতিয়া পিঠা বনাই আছোঁ আৰু দোকানত ওলাইছে পিঠা কিন্তু পিঠা কিনিব যোৱাটো মোৰ মনেটো নিবিচাৰে যদি কিবা বেমাৰ হৈ থাকে সেইটো বেলেগ কথা বা খাওঁ লাগিছে বা কিনি আনিছোঁ কিন্তু কিনি আনিব যোৱাটো একদম লগালে নাখাওঁৱেই কিন্তু এনেকৈ নিজে বনাই খোৱা পিঠাটো সোৱাদেই বেলেগ সেই আৰু বনালোঁ আৰু প্ৰথমতে বনাব মন নাছিল পিঠা বনাইছে যে বৰ ভাল লাগিছে খাই হ'ব বৰ সোৱাদ পালোঁ দে অলপমান বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ভিনদেউ কওক শুভেচ্ছা থাকিল মাঘ বিহু আপুনি কওক হেপী ভোগালী বিহু হ'ব দে বিহুত পিঠা বনাই আছোঁ
মাংস একটু বনোৱাৰ পিছত হ'ব দিলা অ' লাষ্টত আৰু এইপিনে এখন মিক্স চব্জি বনাম চব ৰেডি কৰি থৈ দিছোঁ জাষ্ট বনালে হ'ল এইপিনে মাংস বনাই আছে খাচী মাংস আৰু এইপিনে ব্ৰইলাৰো আছে ব্ৰইলাৰখিনি চব যোগাৰখিনি কৰি দিছোঁ আৰু আৰু সকলোৱে খোৱা লোৱা কৰিলোঁ মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মেমৰি একদম ফুল হৈ গৈছে সেইটো বাবে আৰু ভিডিঅ'টো দিব নোৱাৰিলোঁ নেক্সট ভিডিঅ' লোৱা নি আছোঁ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই ভালে থাকক সুস্থ থাকক